হেল্ল' এভৰিৱান, মই ভূপালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। ইয়াতে আমি আহিছোঁ আজি মাৰি পূজা চাবলৈকে। তো মই এখন শৰাই দিবলৈকে আছিলে যে আমাৰ ইয়াতে মিৰ্জা নিজেশ্বৰী মন্দিৰত যে মনসা মন্দিৰ, তাতে মাৰি পূজাত আহিছোঁ। ইমান ভিৰ বাপৰে বাপৰে, সোমাবলৈকে টান। এয়া আমি পূজা কৰি ল'লোঁ, আপোনালোককো দেখালোঁ। ইয়াক চাওঁ, ভিতৰত এনেকুৱা হৈছে ইমান বেছি ভিৰ, য'ত ফটো উঠা হওক বা ভিডিঅ' কৰা হওক একোৱেই কৰিব নোৱাৰি, ইমানেই ভিৰ। তো আমি এতিয়া গোটেইখিনি ফটো উঠিলোঁ, মোৰ মা আৰু মামী, এয়া মোৰ হাজবেণ্ড। আমি ফটো উঠিলোঁ। মানুহৰ ভিৰত মানে থাকিবলৈ অশান্তি লাগি যায়, ঠেকা বেকি চেণ্ডেল ৰাখিব নোৱাৰি, চেণ্ডেল ইমানেই ভিৰ হৈছে। চেণ্ডেল ক'ত যায় পাব গমেই নাপায়, বহুত বেছি ভিৰ হৈছে। মোৰ এখন শৰাই দিবলৈকে আছিল যে মই শৰাইখন দিলোঁ, ধুনীয়াকৈ পূজা চূজা কৰিলোঁ। এতিয়া আমি ফটো উঠি আমি ঘৰলৈ ধুনীয়াকৈ যাম। ইয়াৰ বাহিৰৰ দৃশ্য। ইয়াৰ আমি মন্দিৰত ফটো উঠিছিলোঁ। ইয়াৰ মই নতুনকৈ কাপোৰ ডিজাইন কৰিছিলোঁ, চ' মই ভাবিলোঁ আজি পূজাৰ কথা যে মই পিন্ধি ল'লোঁ। তো আগতে মই পিন্ধা নাছিলোঁ, ভাবিলোঁ যে মন্দিৰত যাম যিহেতু চাদৰ মেখেলাই পিন্ধি যাম। সেইটো কাৰণে ক'লোঁ যে মই চাদৰ মেখেলা পিন্ধি যাম। ঠিক আছে ব'লা নহ'লে চাদৰ মেখেলা পিন্ধি। বাই বাই।